চাটনিখনত 1 চামুচ সৰিয়হৰ তেল দি ধুনীয়াকৈ মিহলি কৰি ল'লোঁ আৰু এনেকৈ সজাই ল'লোঁ। বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই চাটনি এখন বনাবলৈ এয়া বুট অকণমান লৈ লৈছোঁ আৰু এয়া হৈছে মান ধনিয়া আৰু এয়া কেঁচা জলকীয়া 4টা লৈছোঁ, যিয়ে যিমান পৰিমাণে খাই সিমান ল'লোঁ আৰু অকণমান এয়া হৈছে পদিনাৰ পাত। তাৰপিছত অকণমান মই জলফাই টেঙা লৈছোঁ আৰু এয়া হৈছে নহৰু আৰু এয়া হৈছে আদা আৰু এইখিনি মই মিক্সি জাৰত ধুনীয়াকৈ মাৰি ল'ম, অকণমান নিমখ দি ল'ম তাতে। এতিয়া মই মিক্সি জাৰটোত আটাইখিনি বস্তুৱে দি লৈছোঁ। ঠাণ্ডাৰ কালত জলফাই খাব লাগে, জলফাই হজম শক্তি বঢ়ায়। এতিয়া নিমখটো জোখমতে দিলে হ'ল। বন্ধু বান্ধৱীসকল, এই চাটনিখন ভাত, শুকান ৰুটি, লুচি, তাৰপিছত পৰঠা, পকৰে সকলোৰে লগত খাব পাৰি। আৰু ইয়াতে মই অকণমান পানী দিছোঁ। এতিয়া মই মিক্সি জাৰত এইখিনি পেষ্ট কৰি লওঁ। চাটনিখন মই এনেকৈ আনিলোঁ, একেবাৰে গোন্ধতে খাওঁ খাওঁ লাগিছে। এইখিনি এতিয়া মই ওলাই লওঁ এটা বাটিত। এতিয়া মই চাটনিখনত 1 চামুচ তেল মিহলাই ল'লোঁ। এতিয়া মই চাটনিখন অকণমান সজাই দিছোঁ, জলকীয়া দিছোঁ আৰু সকলোৱেতো এই চাটনিখন বনাই খাইছে। আৰু যিবিলাকে খোৱা নাই এনেকৈ এবাৰ বনাই খাবচোন।